নমস্কাৰ বন্ধু-বান্ধৱীসকল টেকনোএছ মাইনাছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হৈ থকা ইমেইল আইডি বা জিমেইল একাউণ্ট এটা আমি কিদৰে মোবাইল নম্বৰ নিদিয়াকৈ ক্ৰিয়েট কৰিব পাৰিম বা এটা নতুনকৈ জিমেইল আইডি কিদৰে আমি খুলিব পাৰিম সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে পাৰিলে অকণো স্কিপ নকৰাকৈ এই ভিডিঅ'টো চাব, কাৰণ যদি স্কিপ কৰি দিয়ে কিছুমান কথা আপোনালোকে নুবুজাকৈ থাকি যাব পাৰে, আৰু যাৰ বাবে আপোনালোকে মোবাইল নম্বৰ নিদিয়াকৈ যিটো জিমেইল আইডি মই ক্ৰিয়েট কৰি দেখুৱাম আপোনালোকে তাত অসুবিধা পাবও পাৰে। গতিকে অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, পাৰিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব কৰি দিছে তেন্তে হ'লে তাৰ কাষতে এটা বেল আইকন দেখিব, সেই বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। প্ৰেছ কৰিলে কি হ'ব, যেতিয়া মই নতুন কেতিয়াবা ভিডিঅ' আপলোড দিওঁ সেই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যাব। গতিকে অকণো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, ইয়াৰ বাবে আপোনালোকৰ মোবাইলত এই যে মোৰ যে দেখিছে ফোনৰ কাষত জিমেইল বুলি এটা অপশ্যন আছে, এই জিমেইল অপশ্যনটো আপোনালোকৰ মোবাইলত সকলোৰে থাকিব। এই জিমেইল একাউণ্টটোত আপোনালোকে ক্লিক কৰিব, এইটো এটা এপ হয় জিমেইলৰ, তাত আপোনালোকে ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে এই বাওঁফালে ছাইডত যে দেখিছে তিনিটা আঁচ, তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত এইখিনি আপোনালোকে একো কৰিব নালাগে, জাষ্ট তলৰ যিটো আছে ছেটিংছ বুলি তাত আপোনালোকে চুই দিব। ইয়াত আপোনালোকে একো কৰিব নালাগে, যিটো তলৰ একেবাৰে লাষ্টত আছে এড একাউণ্ট, সেই এড একাউণ্টত আপোনালোকে ক্লিক কৰি দিলে হৈ যাব। ক্লিক কৰিব, তাৰপিছত এইখিনি এখন পপ আপ মেনু আহিব। প্ৰথম যিটো অপশ্যন আছে গুগলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যদি আপোনালোকৰ নেটটো ফাৰ্ষ্ট সেইখিনি আপোনালোকৰ অতি সোনকালে হৈ যাব। অলপ সময় এনেকৈ ঘূৰি থাকিব, ঘূৰি এইখিনি আহি গৈছে এখন পপ আপ। ইয়াৰ পিছত আপোনালোকে এইখিনি একো কৰিব নালাগে, ইয়াত বাওঁফালে লাষ্টত যিটো আছে ক্ৰিয়েট একাউণ্ট, সেই ক্ৰিয়েট একাউণ্টত আপোনালোকে এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দুটা অপশ্যন আহিব, মাই চেল্ফ, এইটোৱে আপুনি ক্লিক কৰিব, ফৰ মাই চেল্ফত এনেকৈ ক্লিক কৰক। মই ক্লিক কৰি লৈছোঁ। ইয়াৰ পিছত আপুনি আপোনাৰ নামটো দিব। মই এনেই নিজৰ নাম নাই দিয়া, বেলেগ এটা নাম দি লৈছোঁ, হৈ গৈছে। তাৰপিছত এই নেক্সটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো বাৰ্থ ইয়েৰ হয়, ডেট অফ বাৰ্থ, সেইখিনি আপোনালোকে চিলেক্ট কৰিব। জেণ্ডাৰ যিটো হয় জেণ্ডাৰ আপোনালোকে ইয়াত চিলেক্ট কৰিব। মই এইখিনি চিলেক্ট কৰি গৈছোঁ। আপোনালোকৰ মোবাইলত এনেকৈ কৰি যাওক। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক অতি সোনকালে দেখাই যাম। ভিডিঅ'টো অকণ স্কিপ নকৰিব, এইখিনি মোৰ হৈ গৈছে বেছিক ইনফৰ্মেশ্যনখিনি। তাৰপিছত এই যে নেক্সট দেখিছে সোঁফালে, তাত আপোনালোকে ক্লিক কৰিলে হ'ব। মই ক্লিক কৰি দিছোঁ। এইখিনি আপোনালোকৰ দেখিছে, প্ৰথম দেখিছে bmoon9563@gmail.com, তাৰপৰা boramoon17@gmail.com। এই দুটা বাহিৰেও আপুনি যদি নিজৰভাৱে কিবা এটা দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ক্ৰিয়েট অ'ন জিমেইল এড্ৰেছত ক্লিক কৰিব, নাইবা এই দুটাৰ ভিতৰত যদি কিবা এটা আপোনালোকৰ ভাল লাগিছে তাৰ ভিতৰত যিকোনো এটা আপোনালোকে দি ল'ব পাৰিব। মোৰ ছেকেণ্ড যিটো আছে boramoon17@gmail.com, তাতে মই সেইটো ক্লিক কৰিছোঁ। এইটো ক্লিক কৰি মই আপোনাৰ নেক্সটত ক্লিক কৰি দিছোঁ। এটা আপোনালোকে পাছৱৰ্ড দিব, মনত ৰাখিব পাছৱৰ্ডটো আপোনালোকৰ 8 ডিজিটৰ হ'ব লাগিব। মই দি দিছোঁ। চাওক মই পাছৱৰ্ডটো কেনেকৈ দিছোঁ আপোনালোকক দেখাই দিছোঁ। পাছৱৰ্ডটো আপোনালোকে সদায় প্ৰথম আখৰটো সদায় কেপিটেলত দিব, বাকীকেইটা স্মলত দিব। তাৰপৰা যিকোনো এটা এইটো @ আপোনালোকে দিব পাৰে, @123 তেনেকৈ আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব। তাৰপিছত ক্ৰিয়েট যেতিয়া হৈ যাব আপোনালোকে পাছৱৰ্ডটো মনত ৰখাকৈ দিব, যাতে আপোনালোকৰ যেতিয়া বেলেগত ক'ৰবাত লগ ইন কৰিব সেই পাছৱৰ্ডটো যাতে আপোনালোকৰ মনত ৰাখে। গতিকে মনত ৰখা এটা পাছৱৰ্ড দিব, আৰু পাৰিলে আপোনালোকে যিটো পাছৱৰ্ড হয় পাছৱৰ্ডটো আপোনালোকে লিখি থ'ব বেলেগত, ঠিক আছে। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। মই নেক্সটত ক্লিক কৰি দিছোঁ। এইখিনি আহি গৈছে। এড ফোন নাম্বাৰ দেখিছে, মোবাইল নাম্বাৰ দিব বিচাৰে নেকি, এইটো আপোনালোকে স্কিপ কৰি দিব নালাগে।
তাৰপিছত স্কিপ কৰি দিয়া যেতিয়া দিব আপোনালোকে তেতিয়া আপোনালোকে এইটো আপোনালোকৰ যিটো জিমেইল আইডি দিছিলে সেই জিমেইল আইডিটো দেখিছে ইয়াত আহি গৈছে এইটো দেখিছে জিমেইল আইডি আহি গৈছে জিমেইল আইডি আহি যোৱাৰ পিছত আপোনালোকে এইটো নেক্সটত ক্লিক কৰিব ক্লিক কৰিছে তাৰপিছত এইখিনি প্ৰাইভেচি এণ্ড টাৰ্মছ হয় গুগলৰ এইখিনি একেবাৰে আপোনালোকে তললৈ গুচি আহিব যিটো অপশ্যন আছে আই এগ্ৰি বুলি সেই আই এগ্ৰিত আপোনালোকে ক্লিক কৰি দিব মই ক্লিক কৰি দিছোঁ আপোনালোকেও ক্লিক কৰিব তাত তাৰপিছত এইখিনি আপোনাৰ চেকিং ইনফো হৈ আছে চেকিং আপোনাৰ যিখিনি ইনফৰ্মেশ্যন দিলে সেই আপোনাৰ চেক কৰিছে তাৰপিছত এনেকৈ এটা পেজটো অ'পেন হৈ থাকিব তাৰপৰা যিটো একচেপ্ট আছে সেই একচেপ্টত আপোনালোকে ক্লিক কৰি দিলে এনেকৈ অলপ পেজটো অ'পেন হ'ব তাৰপিছত দেখিবলৈ পাইছে মোৰ যিটো ইমেইল আইডি আছে ইমেইল আইডিটো অলৰেডি খোল খাই গৈছে এইটো দেখিছে boramon17@gmail.com গতিকে ফ্ৰেণ্ডছ আপোনালোকে যিটো ইমেইল আইডি হয় সেই ইমেইল আইডিটো আপোনালোকে নিজে ক্ৰিয়েট কৰি ল'ব পাৰিব ঠিক আছে বন্ধুসকল মই এইখিনিতে আপোনালোকক জনাই দিওঁ যে মই যিটো পাছৱৰ্ড দিলোঁ পাছৱৰ্ডটো আপোনালোকক দেখাই দিলোঁ নহয় জানো কিন্তু আপোনালোকে সেইটো ভুল নকৰিব কাৰণ মই যিটো জিমেইল আইডি ক্ৰিয়েট কৰিছোঁ সেইটো এটা ডেমো জিমেইল আইডিহে ক্ৰিয়েট কৰিছোঁ মানে আপোনালোকক দেখাবলৈহে জিমেইল আইডিটো মই ক্ৰিয়েট কৰিছোঁ সেইকাৰণেহে মই পাছৱৰ্ডটো আপোনালোকে কিদৰে ক্ৰিয়েট কৰিব পাছৱৰ্ডটা কেনেকৈ বনাব পাৰি সেইটো কাৰণে মই আপোনালোকক দেখাই দিলোঁ মই যিহেতু এই জিমেইল আইডিটো মই কোনো ধৰণৰ পাৰ্চনেল ক্ষেত্ৰত ইউজ নকৰোঁ সেইটো কাৰণে মই আপোনালোকক পাছৱৰ্ডটো দেখাই দিব পাৰিলোঁ আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব যে আপোনাৰ পাছৱৰ্ডটো বেলেগে জানিব যিকোনো পাছৱৰ্ড নহওক কাৰণ হেক হোৱাৰ চান্স বহুতেই থাকে সেয়েহে পৰাপক্ষত আপোনাৰ পাছৱৰ্ড আপোনাৰ ওচৰতে ৰাখিব কাকো নিদিব ঠিক আছে বন্ধুসকল ভিডিঅ'টো আজিলৈকে ইমানেই আছিল যদি ভাল লাগিল তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ ভুলক নকৰিব ধন্যবাদ